হেল্ল এভৰিৱান, তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুসৰণি 4.4ৰ পাৰ্ট 3 অৰ্থাৎ অনুসৰণি 4.4ৰ 2 নম্বৰ প্ৰশ্নৰ 4 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আগবঢ়াম। আলোচনালৈ যোৱাৰ আগতে যদি চেনেলখনত তুমি নতুন আহিছা বা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, এনেকুৱা অতি সহজ বিশ্লেষণ পাবলৈ আৰু অতি প্ৰয়োজনীয় ভিডিঅ' পাবলৈ তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। এতিয়া চোৱা, আমি প্ৰশ্নলৈ আগবাঢ়ো। আমাৰ 2 নম্বৰ প্ৰশ্নটো আছিলে তলৰ দ্বিঘাত সমীকৰণ বোৰৰ প্ৰতিটোৰে ক্ষেত্ৰত k ৰ মান উলিওৱা যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে। সমান আৰু কি মূল থাকে? বাস্তৱ মূল থাকে, অৰ্থাৎ মূল দুটা সমান আৰু বাস্তৱ বুলি কৈ দিছে। ইয়াতে কন্ডিশনটো হ'ব b² - 4ac = 0। কাৰ ক্ষেত্ৰত? ax² + bx + c = 0 দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত। এতিয়া 4 নম্বৰ প্ৰশ্নটো হ'ল 2x² + 8x - k³ = 0। ইয়াত a চোৱা x² লগত 2 আছে, a ৰ মান 2, b ৰ মান x ৰ লগত একো নাই মানে 8, c ৰ মান -k³। এতিয়া যেহেতু মূল দুটা এনেকে লিখিলে হ'ব, যেহেতু বাস্তৱ আৰু সমান মূল আছে, বাস্তৱ আৰু সমান মূল আছে, সমান মূল আছে। এতেকে b² - 4ac আমি কি কৰিম? 0 কৰি দিম। এতিয়া b ৰ মান আমি কিমান পাইছো? 8, 8 স্কয়াৰ কৰা -4, a ৰ মান কিমান পাইছা? 2, c ৰ মান কিমান পাইছা? k³ লগত আছে মাইনাস = 0। এতিয়া 8ক স্কয়াৰ কৰিলে 64 মাইনাসে প্লাস 4 দ্বিগুণ 8, 8k³ = 0। 64 প্লাসত আছে, ইফালে গলে মাইনাসত 8k³ 64 মাইনাসত। চোৱা 8k³ ৰ আগত প্লাস আছে, আমি সন্মুখত লিখিছো কাৰণে এটাই পদ আছে কাৰণে প্লাসটো শো কৰা নাই, কিন্তু মাইনাস হলে শো কৰিলে হয়। ইয়াতে 64 এটাই পদ আছে কিন্তু মাইনাসটো শো কৰিছো। এতিয়া 8 পূৰণ হৈ আছে, ইফালে গলে হৰণ, k³ = -64/8, k³ = 8 64ত আকৌ লিখি দি আছো, k³ = -64/8। 8 64ত 8 বাৰ যায়, 8 8 গুণ 64 -8। -8ক যদি ফেক্টৰাইজ কৰো অৰ্থাৎ উৎপাদক বিশ্লেষণ কৰো, 2 8ত 4 বাৰ, 2 4ত কেইবাৰ? 2 বাৰ, অৰ্থাৎ k³ -2³ কৰিলে 3টা 2 পূৰণ কৰিলে আমি 8 পাও, আৰু মাইনাসক কিউব কৰিলে মাইনাসে হয়, 3টা মাইনাস পূৰণ কৰিলে কি হ'ব? মাইনাসই হ'ব। গতিকে কিউব গুছি গলে k ৰ মান আমি কিমান পাম? -2। আকৌ চোৱা, ইয়াতে a ৰ মান পাইছো 2, b ৰ মান পাইছো 8, c ৰ মান পাইছো -k³। যেহেতু মূল দুটা বাস্তৱ আৰু সমান, বা এনেকেও লিখিব পাৰা যে বাস্তৱ আৰু সমান মূল আছে, তেতিয়া হলে b² - 4ac = কিমান হ'ব? 0। b ৰ মান 8² পাইছো, -4a, a ৰ মান 2, c ৰ মান -k³। এতিয়া এইটোক স্কয়াৰ কৰিলে 64 প্লাস 4 দ্বিগুণ 8, k³ মাইনাসে প্লাস = 0। এতিয়া 64 প্লাসত আছে, ইফালে গলে মাইনাসত 8 পূৰণ হৈ আছে, ইফালে গলে হৰণ 64ত 8 বাৰ, -8, -8ক 2³ কৰিলে আমি -8 পাও, কিউব কেনসেল, k ৰ মান -2। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম। এতিয়া 5 নম্বৰ প্ৰশ্ন চাবা। k - 3 whole x² + 6x + 9। ইয়াতে চোৱা a ৰ মান x² লগত k - 3, b ৰ মান 6, c ৰ মান 9। যেহেতু বাস্তৱ আৰু সমান মূল আছে, বাস্তৱ আৰু সমান মূল আছে, এটিকে b² - 4ac
ইকুৱেল 0 হ'ব এতিয়া b ৰ মান আমি কিমান পাইছো 6 স্কয়াৰ মাইনাস 4 এর মান আমি কিমান পাইছো k minus 3 into c ৰ মান 9 equal 0 36 হৈ যাব 6 ক স্কয়াৰ কৰিলে কিমান হয় 36 সো 4 9 গুণ 36 minus 36 k minus 3 সো এটা কাম যদি কৰো এটো প্লাসত আছে ফালে গলে মাইনাসত minus 36 k minus 3 minus 36 এটা আমি পূরণ কৰা নাই এনেকৈ ৰাখিছো সো minus 36 ইয়াতে পূরণ হৈ আছে কিফালে গলে হৰণ অৰ্থাৎ মাইনাস দুই ফালে আছে আমি মাইনাস টু ক্যান্সেল কৰি দিব পাৰো বা এনেকৈ লিখিব পাৰো k minus 3 minus 33 ব্ৰেকেটটো এতিয়া নালাগে আমাৰ minus 36 পূৰণ হৈ আছে ইফালে গলে minus 36 ইয়াতে কি থাকিব plus k minus 3 এতিয়া minus minus cancel 36 ত একবাৰ minus k minus 3 equal 1 এতিয়া minus ত আছে ইফালে গলে 3 plus হৈ যাব গতিকে k এর মান আমি কিমান পালো k equal 4 k equal আমি কিমান পালো 4 আকৌ সোৱা ইয়াতে a এর মান পাইছো k minus 3 b এর মান পাইছো 6 c এর মান 9 যেহেতু মূল দুটা বাস্তব আৰু সমান বা বাস্তব আৰু সমান মূল আছে গতে b স্কয়ার minus 4 is equal 0 হ'ব b এর মান 6 পাইছো 6 ক স্কয়ার কৰিলে 36 4 a এর মান পাইছো k minus 3 c এর মান পাইছো 9 sin গুণ 36 k minus 3 36k সোৱা sin গুণ 36 এতিয়া প্লাসত আছে ইফালে গলে 36 মাইনাসত আছে minus 36 পূৰণ হৈ আছে ইফালে গলে হৰণ minus minus cancel 36 ত একবাৰ গতিকে minus 3 আছে ইফালে গলে প্লাস 1 ৰ লগত 3 4 k এর মান আমি কিমান পালো 4 নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 6 নম্বৰ প্ৰশ্নটো চাবা k minus 12 whole k minus 12 x square plus 2 whole k minus 12 x plus 2 solution ইয়াত এর মান k minus 12 b এর মান 2 whole k minus 12 অর্থাৎ আমি এটো লিখিব পাৰো 2k 2 into 12 কিমান হ'ব 24 c এর মান 2 এতিয়া যেহেতু মূল দুটা বাস্তব আৰু সমান যেহেতু বাস্তব আৰু সমান মূল আছে যেহেতু বাস্তব আৰু সমান মূল আছে এতেকে b স্কয়ার minus 4ac equal 0 এতিয়া b এর মান আমি কিমান পাইছো 2k minus 24 স্কয়ার minus 4 a এর মান আমি কিমান পাইছো k minus 12 into c এর মান কিমান পাইছো 2 equal 0 a minus b whole square formula a minus b whole square formula আছিল a square minus 2ab plus b square এতিয়া a হিসাবে 2k ব্যবহার কৰিম 2k whole square অর্থাৎ a square minus 2 a মানে 2k b মানে 24 plus b square অর্থাৎ 24 square minus 4 2 গুণ 8 8 into k 8k তার পিছত মাইনাসে প্লাস 8 into 12 অর্থাৎ 8 2 গুণ 16 6 হাতত থাকিল 1 তার পিছত 8 1 গুণ 8 8 কৰবা পাৰো 4 2 গুণ 8 হৈ আছে গটে 8 1 গুণ 8 কিমান হাতত আছিল 1 9 গটিকা 16 12 আৰু 8 পূৰণ কৰিলে কিমান হয় 96 k to 9 লগত ইকুয়াল 0 এটো ভাঙি দিয়া সো আকৌ কৈ আছো 2k অর্থাৎ a স্কয়ার minus 2ab অর্থাৎ 24 plus b স্কয়ার 24 স্কয়ার minus 4 2 গুণ 8 8k minus plus 4 2 গুণ 8 8 আৰু 12 পূৰণ কৰি 96 পাইছো ইকুয়াল 0 equal 0
এটা 2 কে স্কয়ার কৰিলে 4k স্কয়ার মাইনাস 2 দ্বিগুণ 4 4 4 গুণ 16 6 হাতত কিমান থাকিল 1 4 2 গুণ 8 হাতৰ একে 9 96k প্লাস 24 স্কয়ার কৰিলে 576 তোমালোকে যেহেতু ক্লাস 10 ত গটিকে 1 ৰ পৰা 30 লৈ অৰ্থাৎ 1 ৰ পৰা 30 লৈ বৰ্গ আৰু ঘন বৰ্গমূল আৰু ঘনমূল তোমালোকে মুখস্থ কৰি লবা মাইনাস 8k plus 96 equal 0 এতিয়া সোয়া 4k square minus 96k minus আৰু 8k minus k 8 আৰু 6 14 4 হাতত থাকিল 1 9 আৰু 1 10 প্লাস সোয়া 6 আৰু 6 12 2 হাতত কিমান থাকিল 1 9 আৰু হাতে 16 হাতৰ একে 17 হাতত 1 থাকিল 5 আৰু 1 6 ইকুয়াল 0 এতিয়া চোৱাচোন 4 ৰ সবতে আমি হৰণ কৰিবলৈ চেষ্টা কৰিম 4 4 একবাৰ k স্কয়াৰ মাইনাস 10 ত চাবা 4 কেবাৰ দুইবাৰ 4 দ্বিগুণ 8 2 থাকে 24 ত কেবাৰ 6 বাৰ k প্লাস 6 ত কেবাৰ 4 একবাৰ থাকিল কিমান 2 27 ত 6 বাৰ 4 6 গুণ কিমান 24 3 থাকিলে 32 ত 8 বাৰ 4 8 গুণ 32 ইকুয়াল 0 সো এটা দ্বিঘাত সমীকৰণ পালো k স্কয়াৰ মাইনাস 26k plus 168 ইয়াত যদি আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াত চাবা a ৰ মান আছে কিমান ইয়াত a ৰ মান আছে 1 b ৰ মান কিমান আছে -26 c ৰ মান কিমান আছে 168 ছুটি হৰণ যদি আমি কৰো সো আগতে ac ওলাব লাগিব ac আমাৰ কিমান হ'ব ac যদি কৰো 1680 হ'ব তথাপি প্লাসত গটিকে 2 16 কেবাৰ 8 বাৰ 8 4 বাৰ 2 4 বাৰ 2 বাৰ 2 4 কেবাৰ 2 বাৰ 2 ত 1 বাৰ 3 ইয়াতে 7 বাৰ সোয়া আমি দুইটা মান একে ওলাব লাগিব যেহেতু প্লাসত আছে ac গটি ac পূৰণ কৰি অৰ্থাৎ ফাৰ্ষ্টটো পূৰণ লাষ্টটো কৰি কিনে আমি কিমান পাইছো প্লাসত থকা মানটো পাইছো আৰু প্লাসত থকা মানটো পোৱাৰ কাৰণে আমি দুইটা মান একে চিনযুক্ত লব লাগিব এতিয়া বনাব লাগিব -26 গটিকে সোয়া 2 দ্বিগুণ 4 4 3 গুণ 12 -12 2 7 গুণ 14 কিমান হ'ব -26 সো -12 আৰু -24 -14 হ'ব আমাৰ -26 সো -12 আৰু -14 মিলি কিনে আমাৰ কি হ'ব 14 টকা ঋণ আৰু 12 টকা ঋণ 16 টকা 26 টকা ঋণ হ'ব -26 এতিয়া k স্কয়াৰ মাইনাস আমি লিখিম 12k -14k plus 168 equal 0 আকৌ লিখি দিয়াছো 12k minus 14k plus 168 equal 0 ইয়াতে কৰিলাম আমি সো এতিয়া ইয়াতে k স্কয়াৰ আৰু -12 ৰ পৰা যদি k কমন লও k যদি আমি কমন লও তেতিয়ালা আমাৰ হাতত থাকিব সোয়া k স্কয়াৰৰ পৰা k কমন ললে k থাকে মাইনাস k আনি পৰিলে মাইনাস কি থাকিব 12 সেম বহাই দিয়া k -12 ইকুয়াল 0 এতিয়া 3 নম্বৰ পদ 1 2 3 -14 k আছে ইয়াত অনলি k আছে আমি -14 বহুৱাই দিম -14 বহুৱাই দিম সোয়া -14 এতিয়া k -12 দুটা আছে কমন যদি লও তেতিয়ালে ইয়াতে থাকিব k আৰু ইয়াতে থাকিব -14 ইকুয়াল 0 k -12 ইকুয়াল 0 k -14 ইকুয়াল 0 এতিয়া সোয়া মাইনাসত আছে ইফালে গলে প্লাসত k ইকুয়াল 12 আৰু মাইনাসত আছে ইফালে গলে প্লাসত k ইকুয়াল 14 গতে k এর মান পালো 12 আৰু 14 আকৌ সোয়া যে ইয়াতে a equal k minus 12 b এর মান 2 whole k minus 12 2 into k 2k 2 into 12 24 minus to আছে c এর মান 2 এতিয়া b হিসাবে পালো 2k minus 24 যেটো মূল দুটা বাস্তব আৰু সমান গটিকে b স্কয়ার minus 4ac equal 0 b এর মান 2k minus 24 whole square কৰিছো এতিয়া a minus b whole square ভাঙিছো a square minus 2ab
প্লাছ বি স্কুৱেৰ তাৰপিছত মাইনাছ 4ac এৰ মান k মাইনাছ 12 চিৰ মান 2 4 দুগুণ 8 8k তাৰপিছত চোৱা মাইনাছে মাইনাছে প্লাছ 4 দুগুণ 8 8 দুগুণ 16 6 হাতত থাকিল কিমান 1 8 গুণ 8 আৰু 1 9 2 স্কয়াৰ কৰিলে 4 4k স্কয়াৰ 2 দুগুণ 4 4 24 গুণ কিমান 96k প্লাছ 24 স্কয়াৰ কৰিলে 576 মাইনাছ 8k প্লাছ 96 4k স্কয়াৰ মাইনাছ 96 ৰ লগত 8k দুইটা মাইনাছত থকাৰ কাৰণে 104k প্লাছ 576 প্লাছ 96 672 এতিয়া 4 ৰে সবকে হৰণ কৰাৰ পিছত 4 4 একবাৰ k স্কয়াৰ মাইনাছ 4 104 কেইবাৰ 26 বাৰ আৰু 672 4 কেইবাৰ 168 বাৰ এতিয়া আমি দ্বিঘাত সমীকৰণ পালো আৰু উৎপাদক বিশ্লেষণ কৰি আমি পাইছো যে k স্কয়াৰ মাইনাছ 12k মাইনাছ 14k প্লাছ 168 এতিয়া আমি কি কৰিছো k স্কয়াৰৰ পৰা k কমন লৈছো k থাকিব এতিয়া k মাইনাছ 12 পাইছো আমি ৰিপিট বহাইছো k মাইনাছ 12 এতিয়া k মাইনাছ 12 বহোৱাৰ লগে লগে ইয়াতে আমি কি পালো 3 নম্বৰ লগত 3 নম্বৰ পদৰ লগত মিলাবলৈ -14 অৰ্থাৎ k - 12 আৰু k - 14 পালো এটা মাইনাসত আছে ইফালে গলে প্লাসত মাইনাসত আছে ইফালে গলে প্লাসত ভিডিওটো এখিনি আছিল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা